राभा रावखौ सरकारि राव महरै थिसन्नो राभा फरायसा आफादनि दाबि। उदालगुरि जिल्लानि सिङाव थानाय भेरगाव जोहोलाव गोदान गोरोबथिलिनि फोथाराव सानथामनि हाबाफारिजों राभा फरायसा आफादनि खुंगा 18 बोसोरारि जथुम्मा आरो दुलाराय राभा आइजो आफादनि 11थि बोसोरारि जथुम्माया जोबनानै थांबाय। फुंनि हाबाफारि बायदियै गोजोन हानजा सुरनाय हाबाफारि जालाङो आरो हाबाफारिखौ बेखेवनानै होयो भेरगाव महकुमानि बेंगिरि दीपक भुइया बिथाङा। गाहाय आलासि महरै आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारिजों लोगोसे गोबां राजखान्थियारि आरो गुन गोनां सुबुंफ्रा नुजाफैनो हादों। मख'नो गोनांदि जथुम्मायाव मैखोमै राभा रावखौ सरकारि राव महरै गनायथि होनो आरो राभा हासंखौ 6 शेड्युलाव थिसन्नो थाखाय सरकारनिसिम खावलायदों राभा फरायसा आफादा। তেওঁলোকৰ 18 সংখ্যক আৰু নিখিল ৰাভা মহিলা সমিতিৰ 11 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন আজি ভেৰগাঁৱত অনুষ্ঠিত হৈছে। ইয়াত মই অংশগ্ৰহণ কৰিলোঁ। নিখিল ৰাভা ছাত্ৰ সন্থা বা ৰাভা জনগোষ্ঠীয় সংগঠনসমূহৰ পৰা আমি চৰকাৰখনে সকলো ধৰণৰ সহায় সহযোগিতা পাই আহিছোঁ আৰু এই চৰকাৰখনে অসমৰ বিভিন্ন জনগোষ্ঠীয় সমস্যাসমূহ স্থায়ী সমাধানৰ দিশে আগবঢ়াই লৈ গৈছে। ইতিমধ্যে আপোনালোকে জানে যে যিসমূহ জনজাতীয় আমি যাক মিলিটেঞ্চি বুলি কওঁ বা এক্সট্ৰিমিজম বুলি কওঁ, সেই সমস্যা সমাধান কৰাৰ কাৰণে BTR চুক্তি হৈ গ'ল, কাৰ্বি আংলঙৰ চুক্তি হৈ গ'ল। বাকী গণতান্ত্ৰিকভাৱে কৰা আন্দোলনৰ কিছু দাবী বাকী আছে। সেইখিনিৰ কাৰণে কেবিনেট ছাব কমিটি গঠন হৈছে। খুব সোনকালে কেবিনেট ছাব কমিটিয়ে প্ৰতিবেদন দিব আৰু তেওঁলোকৰ এই দাবীসমূহ আমি সমাধান কৰাৰ কাৰণে পদক্ষেপ ল'ম। হয়, তেওঁলোকে দাবী তাৰ কাৰণে এখন কেবিনেট ছাব কমিটি হৈছে। ছাব কমিটিখনে খুব সোনকালে প্ৰতিবেদন দিব। শিক্ষানীতিৰ বদলিকৰণৰ ক্ষেত্ৰত কিছু আশাপূৰ্ণ থাকি যাব নেকি? মানে আশাটো একো দেখা নাই মই ক'তো। ক'ৰবাত যদি এতিয়া খুব সুন্দৰভাৱে আমি নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰা আৰম্ভ কৰিলোঁ আৰু স্মুথলি ইয়াৰ প্ৰক্ৰিয়াটো আগবাঢ়িছে আৰু আমি ধাপে ধাপে আগুৱাই লৈ যাম। সময়মতে এইবাৰ ক'ভিড পৰিস্থিতিও যথেষ্ট উন্নত আৰু খুব ভাল কথা যে আমি 15 বছৰৰ ওপৰৰ ছাত্ৰ ছাত্ৰী সকলোকে দুয়োপালি আমি ভেকচিন আমি দিবৰ কাৰণে সক্ষম হৈছোঁ। গতিকে এইবাৰ পৰীক্ষাটো নোহোৱাকৈ নাথাকে, পৰীক্ষা হ'ব, কাৰণ ছাত্ৰ ছাত্ৰীসকলক ভেকচিন দিয়া হ'ল। শিক্ষকসকলকো ভেকচিন আগতেই সম্পূৰ্ণ কৰা হৈছে। যোৱা নিৰ্বাচনৰ সময়তেই তেওঁলোকৰ ভেকচিনেশ্যনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। গতিকে আমি এটা মানে আশংকাবিহীন পৰিৱেশত আমি পৰীক্ষা পাতিবৰ কাৰণে সক্ষম হ'ম। আৰু তাৰ লগে লগে আমি প্ৰায় 1000 হাইস্কুলক হায়াৰ ছেকেণ্ডেৰী স্কুললৈ উন্নীতকৰণ কৰাৰ প্ৰক্ৰিয়াটো আমাৰ আগবাঢ়ি গৈছে। শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটো আমাৰ আগবাঢ়ি গৈছে। আমি 10 মে'ৰ ভিতৰত আমি শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটো আমি সম্পূৰ্ণ কৰিবৰ কাৰণে আমি অহৰ্নিশে আমি কাম কৰি আছোঁ। গতিকে 2022 বৰ্ষটোত শিক্ষা নীতিৰ প্ৰয়োগৰ কথাটো বহুত দূৰ আগুৱাই যাব আৰু শিক্ষা ব্যৱস্থাটো বহুতখিনি উন্নত। অকণমান সময় লাগিব, কিন্তু বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সঠিক সংখ্যা নিৰূপণ কৰা এই কামটো আমি সম্পূৰ্ণ কৰিমেই আৰু শিক্ষক শিক্ষয়িত্ৰীৰ নিয়মীয়া উপস্থিতি সেইটো আমি সুনিশ্চিত কৰিম। কিন্তু ইয়াত চৰকাৰখনৰ লগে লগে চিভিল ছ'চাইটিয়েও এটা ৰোল প্লে কৰিব লাগিব। নিশ্চিতভাৱে থাকিব, কিন্তু চিভিল ছ'চাইটিয়েও এটা ৰোল প্লে কৰিবলৈ মই আহ্বান জনাম। সমাজখন সচেতন হ'ব লাগিব। যদি সমাজখনে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে, বিদ্যালয়খনত শিক্ষক নিয়মিতভাৱে নাহে, সমাজখন নিৰ্বিকাৰ, তেতিয়া অকল ইন্সপেক্টৰ বা কোনোবা BO এজন বা চৰকাৰখনে ইয়াৰ সমাধান কৰি দিব নোৱাৰে। OBBৰ সমস্যাটো এটা ঐতিহাসিক সমস্যা। এইটো ৰৈ গ'ল লিগেচি প্ৰব্লেম। চাওঁ কি কৰিব পাৰে চৰকাৰ। প্ৰথম কথা হ'ল এই অনুষ্ঠানটো মই দীৰ্ঘদিন আছোঁ আৰু সেইকাৰণে যদিও মই আজিৰ অতিথিয়ে মই যোৱাকালিৰ পৰা আছোঁ এই অনুষ্ঠানটো, আৰু এটা জাতীয় অনুষ্ঠান আছে, উপস্থিত থাকি মই আনন্দিত আৰু সুখী। আৰু দীৰ্ঘদিন বিৰতিৰ মূৰত নিখিল ৰাভা ছাত্ৰ সন্থাৰ যি কাম কাজ, মহিলাৰ যি কাম কাজ, ৰাইজৰ যি সঁহাৰি, মানে আফটাৰ ক'ভিড 2 বছৰৰ পিছত, সেইটো সঁচাকৈ প্ৰশংসনীয় আৰু এটা ভাল উৎসৱমুখৰ পৰিৱেশ। আৰু জাতিটোৰ বিভিন্ন সমস্যাৰ সংক্ৰান্তত এটা সুন্দৰভাৱে আলোকপাত হৈছে। তো মই আশা প্ৰকাশ কৰিম সেই আলোচনা নিখিল ৰাভা ছাত্ৰ সন্থা মহিলাৰ নেতৃত্ব দিয়ক, জাতিটোৰ সমস্যা সমাধান কৰিবৰ কাৰণে নেতৃত্ব দিয়ক আৰু জনগোষ্ঠীৰ সকলো শ্ৰেণীৰ মানুহক লগত লৈ যিমানবোৰ অমীমাংসিত সমস্যা আছে সমাধান কৰিবলৈ আগবাঢ়ক আৰু তেখেতসকলক যাতে কোনেও
আঙুলি টোৱাই কথা ক'ব নোৱাৰে। তাৰ কাৰণে নিখিল সভা ছাত্ৰ সন্থাৰ নেতৃবৃন্দই সচেতন হওক আৰু ৰাইজৰ মাজত গ্ৰহণযোগ্যতা দিনক দিনে যিধৰণে বাঢ়ি আছে আৰু বাঢ়ক, মই তাকে আশা প্ৰকাশ কৰিছোঁ। আৰু যিখিনি আজিৰ সময়ত চৰকাৰখন যি কৰণীয় কাম কৰিছে সেইখিনি যাতে নিখিল সভা ছাত্ৰ সন্থাই টাইম ফ্ৰেম কৰি ল'ব পাৰে, তাৰ প্ৰতি মই আহ্বান জনাইছোঁ। আৰু চৰকাৰকো মই আহ্বান জনাইছোঁ, জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যাখিনিক তেখেতসকলে টাইম ফ্ৰেমত তেখেতসকলে যাতে সমাধান কৰে, সেইটো মোৰ আহ্বান। চাওক, প্ৰথম কথা হ'ল কি, মই সদায় আশাবাদী আৰু পজিটিভ। আৰু ইতিমধ্যেই অসম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আৰু WPTBC মন্ত্ৰী ডাঙৰীয়াই কৈছে, বিভিন্ন ট্ৰাইবেল সংগঠনবিলাকক কৈছে যে আফটাৰ BTCৰ পিছত প্লেনছত যে ৰাভা হাছং অট'নমাছ কাউন্সিল এখন একমাত্ৰ কাউন্সিল আছে য'ত নেকি চিট দিব পৰা যায়। আৰু তাৰ কাৰণে অসম চৰকাৰৰ কাম কাজ চলি আছে আৰু সেই প্ৰচেছটোত মই নিজেও জড়িত। মই নিজেও যিহেতু জড়িত, তাৰ কোনখিনি সীমা হ'ব, কোনখিনি এলেকালৈ ৰিকমেণ্ডেশ্যন দিব, কি ডিছপুট আছে, এইবিলাকৰ ক্ষেত্ৰত যিহেতু মই নিজে জড়িত, গতিকে সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত মই এটা আশ্বাস প্ৰকাশ কৰিছোঁ, মই আস্থা ৰাখিছোঁ যে আহি থকা এবছৰৰ ভিতৰত এই অমীমাংসিত সমস্যাখিনি দিল্লীলৈকে প্ৰেৰণ কৰিব পাৰিবি, মই গভীৰ বিশ্বাসী। ডেফিনেটলি মই আশা প্ৰকাশ 2023 যি জেনেৰেল বাজেট আছে তাৰ ভিতৰত কমপ্লিট এবছৰৰ বাজেটৰ ভিতৰত মই আশা প্ৰকাশ কৰোঁ অসমৰ ৰাইজে, ৰাভা ৰাইজে এটা সুসংবাদ পাব, সেইটো আশাবাদী। আৰু সেই সুসংবাদটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই, WP মিনিষ্টাৰ ৰণোজ পেগু ডাঙৰীয়াই তেখেতসকলে দিব বুলি মই আশাবাদী। আৰু যদি তেখেতসকলে দিব নোৱাৰে আৰু আন্দোলন কৰে আপোনালোকে গমে পায়, গতিকে নিশ্চয় আন্দোলন ষ্টেজলৈ চৰকাৰে যাবলৈ নিদিয়ে, সেইটোত মই বিশ্বাসী।